ৰিম্পী আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰিম্পী শৰ্মা। আৰু আজি আপোনালোকক বহুদিনৰ পিছত এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ভাবিছোঁ আপোনালোককো দেখাওঁ, যিহেতু মই খাই ভাল পাইছোঁ আৰু এইটো কোনো মোৰ নিজৰ আইডিয়া বুলি ক'ব পাৰি, কাৰণ যি মন যায় তাকে কৰি থাকোঁ। ভাল লাগিলে বস্তুবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, তেনেকুৱাকৈ এইটো ৰেচিপি আপোনালোকক শ্বেয়াৰ কৰি। ইয়াৰ কাৰণে আমাক লাগিব বন্ধাকবি, ব্ৰকলি, বিলাহী আৰু পিঁয়াজ। মই যি লৈছোঁ সেইবুলি আপোনালোকে তেনেকুৱা পাচলি ল'ব লাগিব বুলি কোনো কথা নাই। আপোনালোকৰ ঘৰত থকা যিবোৰ এভেইলেবল আপোনাৰ ঘৰতে আছে এইবোৰ পাচলিৰে আপোনালোকে এইটো ধুনীয়াকৈ সুন্দৰ এটা ৰেচিপি বনাব পাৰিব। আৰু এইখিনি মই ধুনীয়াকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ, যাতে আমাৰ সোনকালে সিজি যায়। যিবিলাকে বাচ্চাই চব্জি খাই বেয়া পায়, সিহঁতক খুৱাব নোৱাৰি, এইটো ৰেচিপি নিশ্চয় ট্ৰাই কৰি ল'ব। তেতিয়া আপোনালোকৰ বাচ্চাই এই ধুনীয়াকৈ খাব। আৰু এইটো আপোনালোকে মন কৰিলে ব্ৰেকফাষ্ট, বাচ্চাক টিফিনতো দিব পাৰি। বহুত এটা সময়ৰ ভিতৰত এটা সুন্দৰ ৰেচিপি। আৰু আমাক লাগিব চিৰা। এতিয়া মই অকণমান চিৰা লৈছোঁ আৰু পানীৰে এনেকৈ লগে লগে তিয়াই অলপ 1 মিনিট থাকি মই এনেকৈ ধুই লৈছোঁ। দেখিছেনে কেনেকুৱা হৈছে? চিৰা খাইতো বহুতে বেয়া পায়। আৰু এইফালে মই ধুনীয়াকৈ গেছটো জ্বলাই কেৰাহীটো বহাই দিছোঁ। গৰম হোৱাৰ পিছত ইয়াত যিখিনি আমাৰ প্ৰয়োজনীয় বস্তু, তেল, নিমখ, হালধি, সেইখিনি মই দিছোঁ। ইমান আপোনালোকক দেখুওৱা নাই, আৰু মন কৰিলে ইয়াত আপোনালোকে জ্বলাও দিব পাৰে, কিন্তু মই জলকীয়া দিয়া নাই। আৰু এইখিনি মই কাটি থোৱাখিনি সকলোবোৰ চব্জি একেলগে দি দিছোঁ। পিঁয়াজ বেলেগকৈ দিয়া নাই, যিহেতু আমাৰ অকণমান সিজিলে এইখিনি হৈ যাব। ধুনীয়াকৈ মই এইখিনি 2-3 মিনিটমান ফ্ৰাই কৰিছোঁ। এইখিনি প্ৰায় অকণ ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি এনেকৈ ৰাখি থৈ দিওঁ। আৰু ইয়াত এটা মই কণী এটা ভাঙি দিছোঁ। এইখিনি কণী আপোনালোকে সিদ্ধ কৰি দিব পাৰে, নাইবা পনীৰটো আপোনালোকে সৰুকৈ টুকুৰা কৰি দিব পাৰে। বহুতে চিৰা খাই বেয়া পায়, তেনেকৈ এইটো এটা চিৰাৰ সুন্দৰ এটা ৰেচিপি। মই বহুত দিন ট্ৰাই কৰিছোঁ আৰু ভাল পাইছোঁ খাই, কাৰণে ভাবিলোঁ আপোনালোকক লগত শ্বেয়াৰ কৰোঁ, যিহেতু সকলোবোৰ আপোনালোকক শ্বেয়াৰ কৰি থাকোঁ। আৰু কণীটো দিয়াৰ পিছত মই 2 মিনিট ভাজি চিৰাখিনি দি দিছোঁ। চিৰাখিনি যিহেতু দিছোঁ সেইখিনি আপোনালোকক দেখা পোৱা নহ'ল। আৰু এনেকৈ মই ধুনীয়াকৈ ৰেচিপিটো কমেও 3-4 মিনিট ৰেডি। ফাইনেলি মই বনোৱা ৰেডি। এয়া দেখিছে কি ধুনীয়া এটা কালাৰ হৈছে। আৰু এটা খাই টেষ্ট কৰি আপোনালোকক জনাম। মজা, মানে বাচ্চাক দিবৰ কাৰণে বহুতে ভাল, বহুতে টেষ্টি আৰু বহুত কম সময়ৰ ভিতৰত হয়। ট্ৰাই কৰি চাব পাৰে। আৰু কেনেকুৱা পালে ৰেচিপিটো জনাব।